আজি বনাবলৈ লৈছোঁ আমি তিলৰ লগত গাহৰি মাংস আৰু কেনেকৈ বনালোঁ জানিবলৈ হ'লে ব্লগটো শেষলৈকে চাব লাগিব। আৰু এয়া হৈছে বইল কৰি লোৱা গাহৰি মাংস। এইফালে হৈছে আদা নহৰু শুকান জলকীয়া পেষ্ট আৰু মেইন বস্তুটো হৈছে তিল পেষ্ট কৰি লোৱা হৈছে। আৰু এইফালে পিঁয়াজ আৰু বিলাহী অকণ কাটি লোৱা হৈছে। এইফালে কেৰাহী গৰম হৈ গ'ল, তেল দি দিলে দীপে, কাৰণ গাহৰি মেইন কাৰিকৰ দীপ ঘৰত সদায়, ময়ো বনাওঁ মাজে মাজে বাৰু। আৰু এইফালে মেইনজন কাৰিকৰ মেইন। আমাৰ তেলো গৰম হৈ গ'ল, এইফালে পিঁয়াজ দি দিয়া হৈছে আৰু লগতে বিলাহী। আৰু কিবা কিবি এড কৰা হ'ব, জানিবলৈ হ'লে আপোনালোকে শেষলৈকে চাব লাগিব, কাৰণ শেষলৈকে কিবা কিবি দি থকা হ'ব। আৰু স্কিপ নকৰাকৈ চাব দেই, আমাৰ লগত থাকিবচোন। আৰু ভিউৱাৰ্ছ কেইজন বাঢ়িলে আচলতে ভাল লাগে, সেইকাৰণে চাই থাকিবচোন স্কিপ নকৰাকৈ। এইফালে নিমখ এড কৰা হৈছে আৰু এইফালে ৰেড চিলি আৰু অলপমান গৰম মছলা আৰু হালধি পাছত দিয়া হ'ব। ইমানেই চৰ্দি লাগিছে মানে মোৰ কথা ক'বলৈ দিগদাৰ হৈ গৈছে, তথাপিও আপোনালোকৰ কাৰণে ৰেচিপিটো আগবঢ়াইছোঁ, চাব দেই ধুনীয়াকৈ শেষলৈকে। আৰু এতিয়া এড কৰা হ'ব বইল কৰি থোৱা গাহৰি মাংসখিনি। আৰু ধুনীয়াকৈ এতিয়া অকণমান তেল, যিহেতু কমকৈ দিয়া হৈছিলে, গাহৰি আনিলে আমি তেল কমকৈ খাওঁ, তেল যিহেতু কমকৈ দিয়া হৈছিলে লৰাই থাকিব লাগিব অকণমান তেলটো ওলোৱালৈকে। ভাজি থাকিলে ধুনীয়াকৈ গাহৰিৰ পৰা তেলটো ওলাই যায়, চাবচোন আপোনালোকে। যিসকলে খায় বনায় জানেই সকলোৱে, ধুনীয়াকৈ তেল ওলাই যায়, মানে বহুতখিনি তেল ওলায়, সেইকাৰণে কম তেল দি খুৱাই ভাল গাহৰিটো। ধুনীয়াকৈ এনেকৈ গাপ দি সিজাব লাগিব। বইল কৰোঁতে সিজিছে, তথাপিও আৰু সিজাব লাগিব। আৰু আগতে যিহেতু আমি হালধি দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া হালধি দি দিয়া হ'ব। মই কৈছিলোঁ নহয়, দেখিছেনে কিমান তেল ওলায় গাহৰিৰ পৰা, আচলতে যিসকলে বনাই জানে। আৰু মানে তেলটো আচলতে কমকৈ খুৱাই ভাল স্বাস্থ্যৰ কাৰণে, যিহেতু বেয়া মিঠাতেলটো দি দিলে আকৌ এইফালে গাহৰি তেলো থাকে, বেছি হৈ যায়। আৰু এতিয়া এড কৰি দিয়া হৈছে এইফালে তিলখিনি পেষ্ট কৰি থোৱা আছিলে যে, মেইন বস্তু আজি ৰেচিপি তিল। তিলখিনি ধুনীয়াকৈ মাংসৰ লগত সান খাই যোৱাৰ পাছত এতিয়া আমি আদা নহৰু আৰু জলকীয়া পেষ্টটো দি দিয়া হ'ব। যিহেতু গোন্ধ ওলালে খাবলৈ ভাল লাগিব, সেইকাৰণে শেষৰ ফালে দিলে ভাল, গোন্ধটো ভালকৈ ওলাব। আৰু ধুনীয়াকৈ গোটেইখিনি লৰাই লোৱাৰ পাছত এতিয়া তিল আৰু গোটেইখিনি মিক্স কৰি ঢাকি দিয়া হ'ব। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ তেলটো ওলাই আহিছে। আৰু এতিয়া পানী এড কৰা হ'ব, আৰু পানী এড কৰি পানীখিনি শুকোৱাৰ পাছত তাৰপাছতে হ'ব আৰু ৰেচিপিটো। আপোনালোকে শেষলৈকে চাওকচোন আৰু কি কৰোঁ আমি। বেকগ্ৰাউণ্ডত পূৰা টিভি চাউণ্ড আহি আছে, পাপাই যিহেতু টিভি চাই আছে, সেইকাৰণে ইগন'ৰ মাৰিব চাউণ্ডটো দেই। আৰু এইফালে দেখিবলৈ পাইছে নহয়, ধুনীয়াকৈ পানীখিনি শুকাই গ'ল। যিহেতু আমি একেবাৰে শুকানো নকৰোঁ, একেবাৰে পনীয়াও নকৰোঁ, অকণমান গ্ৰেভি নিচিনাকৈ খাম। আৰু তেনেকৈ কৰিলে আচলতে তিলৰ লগত ভাল লাগে, পানী নিচিনা কৰি খাইলেতো ভাল নালাগিব। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া শেষৰ ফালে দেখিছে ন, কালাৰ কেনেকুৱা লাগিছে দেখিবলৈ, ইমান ধুনীয়া লাগিছে, বেলেগ এটা কালাৰ উঠিছে। আৰু এইফালে অকণমান শেষত নেমু চেপি দিয়া হৈছে, যিহেতু গাহৰি তেলটো বহুত ওলাইছে, সেইকাৰণে নেমু বেছি নহয়, টেঙা হৈ যাব যিহেতু, সেইকাৰণে অকণমান নেমু চেপি দিয়া হ'ল।
এতিয়া আমাৰ তিল আৰু গাহৰি ৰেচিপি তৈয়াৰ হৈ গ'ল আৰু আমি এতিয়া খাওঁ পূৰা লোভ লাগি আছে দেখি পেলাই মোৰ ৰ'বতো পৰা নাই আৰু আপোনালোকে কমেণ্টত জনাব লাগিব ধুনীয়াকৈ আজি ৰেচিপিটো চাই কেনেকুৱা পালে আৰু ঘৰতো চেষ্টা কৰি চাব তাৰপাছতো খাই কেনেকুৱা পালে জনাব আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকন টিপি দিব থেংক ইউ